Hello friends, welcome to Azur's World. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকক লাইটৰুমত কেনেকৈ ফটো এডিট কৰিব লাগে দেখুৱাম। বলক তেনেহলে ভিডিঅটো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে লাইটৰুম এপটো ডাউনলোড কৰি ল'ব প্লে ষ্টৰত গৈ এনেকৈ ইনষ্টল কৰি ল'ব। মোৰ এপটো ইনষ্টল হৈ গ'ল। এতিয়া আপোনালোকে ওপেন কৰি ল'ব। স্কিপ কৰি যাব। এতিয়া আপোনালোকে সাইন ইন কৰিব লাগিব। আপোনালোকে এডব একাউণ্ট এটা এনেকৈ খুলি সাইন ইন কৰি ল'ব পাৰে ইমেইল এড্ৰেছ দি, বা আপোনালোকে ফেচবুক বা গুগল দিও খুলিব পাৰে। মই ফেচবুক দি সাইন ইন কৰি ল'ম। এতিয়া আপোনালোকৰ লাইটৰুম এপটো ইনষ্টল হৈ গ'ল। আপোনালোকৰ স্ক্ৰীনত এনেকুৱাকৈ আহিব। এতিয়া আপোনালোকৰ যোনখন ফটো আপোনালোকে এডিট কৰিব বিচাৰে গেলাৰীত গৈ সেইখন ফটো আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি আপোনালোকে লাইটৰুমত সেইখন ফটো শ্বেয়াৰ কৰি দিব। এয়া মই ফটোখন শ্বেয়াৰ কৰি দিলোঁ। এতিয়া আপোনালোকে লাইটৰুমত গৈ অল ফটোজত ক্লিক কৰিব। এয়া দেখিছেনে ফটোখন আহি গৈছে। এখন ফটো আপোনালোকে সিলেক্ট কৰি ল'ব এনেকৈ। এতিয়া আপোনালোকে তলত দেখিব বহুত কেইটা অপচনছ আহি গৈছে, যেনেকৈ লাইট, কালাৰ, ইফেক্টছ, ডিটেইল, অপটিক্স। ইয়াৰে ভিতৰত আপোনালোকে লাইটটো এনেকৈ সিলেক্ট কৰি ল'ব। যিহেতু মোৰ ফটোখন বহুত ডাৰ্ক হৈছে সেইকাৰণে মই ইয়াৰে এক্সপ'জাৰটো অকণমান বঢ়াই দিম। এয়া দেখিছে এক্সপ'জাৰটো অকণমান বঢ়াই দিছোঁ। কণ্ট্ৰাষ্টটো আপোনালোকে ইফাল সিফাল নকৰিব, কাৰণ কি অলৰেডি মোৰ ফটোখন বহুত ডাৰ্ক হয়। অকণমান হয়তো আপোনালোকে বঢ়াব পাৰে। হাইলাইটছটো ইফাল সিফাল নকৰিব, কাৰণ মোৰ অলৰেডি বেকগ্ৰাউণ্ডটো বহুত লাইট হয়। হাইলাইটছটো বঢ়াই দিলে আৰু বেছি লাইট হৈ যাব, সেইকাৰণে এনেকৈ ৰাখি দিব। শ্বেডোজটো আপোনালোকে অকণমান বঢ়াই দিব। মই 35% কৰি দিছোঁ। হোৱাইটছটো অকণমান বঢ়াই দিব আৰু ব্লেকছটো অকণমান বঢ়াই দিব। ইয়াতে ব্লেকছটো ওলোটা হয়। আপোনালোকে যদি ব্লেকছটো কমাই দিয়ে তেনেহ'লে ফটোখন বেছি ডাৰ্ক হৈ যায়, দেখিছেনে? আৰু যদি বঢ়াই দিয়ে লাইট হৈ যায়। এতিয়া আমাৰ এইটো হৈ গ'ল, লাইট অপশ্যনটো হৈ গ'ল। এতিয়া আমি ছেকেণ্ড ষ্টেপলৈ যাম। এইটো দেখিছেনে? এইটো কালাৰৰ অপশ্যন হয়। ইয়াত আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকৰ ফটোখনত কালাৰ চেঞ্জ কিবা আনিব বিচাৰে তেনেহ'লে এই অপশ্যনটোত যাব পাৰে। ইয়াৰে ওপৰত আপুনি দেখিছেনে মিক্স এটা অপশ্যন আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে ফাৰ্ষ্ট ডিচাইড কৰি ল'ব যে ইয়াত কোনটো কালাৰ আপোনালোকে চেঞ্জ কৰিব বিচাৰিছে। মই ইয়াত মোৰ ড্ৰেছৰ কালাৰটো মই চেঞ্জ কৰিব বিচাৰিছোঁ, সেইটো কাৰণে মই ব্লু কালাৰটো সিলেক্ট কৰি ল'ম আৰু এই ওপৰত থকা চিম্বলটো মই ক্লিক কৰি ল'ম। ইয়াত আপোনালোকে দেখিছেনে তিনিটা অপশ্যন আছে, হিউ, চেচুৰেশ্যন আৰু লুমিনেন্স। ইয়াত আপোনালোকে চেচুৰেশ্যনটো ক্লিক কৰি মই ড্ৰেছৰ কালাৰটো অলপমান চেঞ্জ কৰি ল'ম। দেখিছেনে ড্ৰেছৰ কালাৰটো কেনেকৈ চেঞ্জ হৈ গৈছে। ইয়াত আপোনালোকে লুমিনেন্সটো ক্লিক কৰিও ড্ৰেছৰ কালাৰটো অকণমান ইফাল সিফাল কৰি ল'ব পাৰে। আপোনালোকৰ যিটো কালাৰ পচন্দ হয় আপোনালোকৰ পচন্দ অনুসৰি আপোনালোকে কালাৰ চেঞ্জ কৰিব পাৰে। এতিয়া আপোনালোকে হিউত গৈও ড্ৰেছৰ কালাৰটো চেঞ্জ কৰিব পাৰে। দেখিছেনে কিমান বেলেগ এটা কালাৰ আহি গৈছে। আৰু এনেকৈ চেঞ্জ কৰিব পাৰে। আপোনালোকৰ যিটো কালাৰ পচন্দ হয় সেইটো কালাৰ দিব পাৰে। মোৰ এইটো কালাৰে পচন্দ হৈছে, সেইটো কাৰণে মই এইটো কালাৰে দি দিছোঁ। এতিয়া মই মোৰ মুখৰ কালাৰটো মই চেঞ্জ কৰিম। ইয়াত আপোনালোকক মই ট্ৰিক্স এটা শিকাব বিচাৰিছোঁ। ট্ৰিকটো এইটোৱে হ'ল যে মানে কেতিয়াবা এনেকুৱা হয়
যে কালাৰ মিক্সত মানে ইয়াত কিছুমান সিলেক্টিভ কালাৰ্ছে থাকে যেনেকৈ আপোনাৰ ইয়াত তলত দেখিছেনে ৰেড অৰেঞ্জ য়েলো এইবোৰ কেতিয়াবা এনেকুৱা হয় যে ফটোত কিছুমান বস্তুৰ কালাৰ আপুনি চেঞ্জ কৰিব বিচাৰে কিন্তু কালাৰ মিক্সত সেইবোৰ কালাৰ নাথাকে তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে ডাইৰেক্ট সেই বস্তুটো এনেকৈ ক্লিক কৰি ল'ব আৰু স্যাচুৰেশ্যন বা এনেকৈ হিউ এনেকৈ আপোনালোকে চেঞ্জ কৰিব পাৰে মই স্যাচুৰেশ্যন ক্লিক কৰি লৈছোঁ ইয়াত দেখিছেনে কিমান সম্পূৰ্ণ বেলেগ এটা কালাৰ আহি গৈছে ঠিক তেনেকৈ মোৰ মুখখন দেখিছেনে কিমান ৰঙা হৈ গ'ল আপোনালোকে এতিয়া কি কৰিব হিউত গৈ মুখখন অলপ এনেকৈ কালাৰটো চেঞ্জ কৰিব পাৰে এয়া দেখিছে লুমিনেন্সত গৈও আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰে আপোনালোকৰ নিজৰ পছন্দ অনুসৰি কালাৰটো এনেকৈ চেঞ্জ কৰিব পাৰে স্যাচুৰেশ্যনত গৈ অকমান কম বেছি আপোনালোকে কৰিব পাৰে এনেকৈ আপোনালোকে কালাৰটো এডজাষ্ট কৰি ল'ব মোৰ মুখখন বহুত ৰাফ হৈ আছে আপোনালোকক মই কেনেকৈ স্মুথ কৰিব লাগে সেইটো আপোনালোকক শিকাম আপোনালোকে মোৰ ভিডিঅ'টো কন্টিনিউ কৰি থাকিব এতিয়া লুমিনেন্সত গৈ এই পাৰ্টটো মই সিলেক্ট কৰি অকণমান লুমিনেন্স ব্লুটো এনেকৈ কম বেছি কৰি দিম আপোনালোকে দেখিছেনে এনেকৈ আপোনালোকে চেঞ্জ কৰি দিব কালাৰটো এই হিউত গৈও আপোনালোকে কালাৰটো এনেকৈ চেঞ্জ কৰিব পাৰে যদি আপোনালোকৰ এইটো কালাৰ পছন্দ হৈছে এইটো কালাৰ ল'ব পাৰে কম বেছি এনেকৈ কৰিব পাৰে আপোনালোকে কালাৰটো আমাৰ কালাৰ পাৰ্টটো হৈ গ'ল এইটো ডান কৰি দিব এতিয়া আপোনালোকে এই ট্ৰায়াঙ্গল অপশ্যনটো দেখিছেনে এইটো ক্লিক কৰি দিব এইটো ক্লিক কৰি অকণমান শাৰ্পনিংটো বঢ়াই দিব শাৰ্পনিংটো বঢ়োৱাৰ পিছত নইজ ৰিডাকশ্যনটো অকণমান বঢ়াই দিব নইজ ৰিডাকশ্যনটো বঢ়ালে মোৰ মুখখন স্মুথ হৈ যাব এয়া দেখিছেনে কিমান স্মুথ হৈ গৈছে যিমানে ডিটেইলিংটো কমাই দিব আপোনালোকে আৰু নইজ ৰিডাকশ্যন বঢ়াই দিব সিমানে মুখখন স্মুথ হৈ থাকিব কিন্তু মই ইয়াত বেছি স্মুথ নকৰোঁ নহ'লে নেচাৰেল নেদেখিব বস্তুটো ইয়াৰ পিছত আপোনালোকে কালাৰ নইজ ৰিডাকশ্যনটো অকণমান বঢ়াই দিব কালাৰ নইজ ৰিডাকশ্যনটো বঢ়ালে আপোনালোকৰ বেকগ্ৰাউণ্ডত যিটো কালাৰ আছে সেইটো চেঞ্জ হৈ যাব কন্ট্ৰাষ্টটো অকণমান বঢ়াই দিব স্মুথনেছটো অকণমান কমাই দিব এতিয়া দেখিছেনে আমাৰ আগৰ ফটোখন এয়া আৰু এডিটিঙৰ পাছত এইখন কি ধুনীয়া হৈ গ'ল দেখিছে এতিয়া আপোনালোকে এই স্কুৱেৰ অপশ্যনটো দেখিছেনে এইটো ক্লিক কৰি ল'ব এইটো ইফেক্টছ হয় ইয়াতে আপোনালোকে ক্লিয়াৰিটিটো অকণমান বঢ়াই দিব ক্লিয়াৰিটিটো বঢ়াই দিয়াৰ পিছত ভিগনেটটো অকণমান কমাই দিব আপোনালোকে এইটো কৰিব পাৰে যদি আপোনালোকে মিড পইণ্টটো ফোকাছ কৰিব বিচাৰে তেনেহ'লে ইফালে নিব মিড পইণ্টটো বা আপোনালোকে এনেকৈ যদি এইটো এনেকৈ নিব বিচাৰে এনেকৈ নিব পাৰে মই মাজতে ৰাখি দিছোঁ ফেডাৰো আপোনালোকে যদি এইটো ডিজাইন ভাল পায় এইটো দিব পাৰে বা এনেকৈ দিব পাৰে বা ৰাউণ্ডনেছ আপোনালোকে যদি ৰাউণ্ড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এনেকৈ ক্লিক কৰিব পাৰে হাইলাইটটো অকণমান বঢ়াই দিব ইয়াৰ পিছত আপোনালোকে ওপৰত এটা অপশ্যন দেখিব স্প্লিট টোন সেইটো আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে হাইলাইটছটো অকণমান চেঞ্জ কৰিব পাৰে যেনেকৈ এই কালাৰটো মই দি দিলোঁ এনেকৈ দেখিছেনে মোৰ এই কালাৰটো বৰ ভাল লাগে এইটো ছানছেটৰ কালাৰ হয় দেখিছেনে পানীখিনি কেনেকুৱা অৰেঞ্জ কালাৰ হৈ গৈছে সেইকাৰণে মই এইটো কালাৰে দিম আৰু শ্বেডোছত গৈ আপোনালোকে ইয়াতেও আপোনালোকে চেঞ্জ কৰিব পাৰে আপোনালোকে যোনটো মানে পছন্দ হয় সেইটো আপোনালোকে দিব পাৰে এনেকৈ আপোনালোকে ব্লু যদি পছন্দ কৰে ব্লু দিব পাৰে ৰেড পছন্দ হ'লে ৰেড দিব পাৰে এনেকৈ যিটো কালাৰ আপোনালোকৰ পছন্দ হয় আপোনালোকে দিব পাৰে মই এইটো কালাৰ দিছোঁ পিংকৰ মাজত যিটো কালাৰ সেইটো কালাৰ দিছোঁ আপোনালোকে বেলেন্সিঙো কৰিব পাৰে এনেকৈ কম বেছি এনেকৈ বেলেন্সিং কৰিব পাৰে ডান কৰি দিব
এতিয়া যদি আপোনালোকৰ লাগিছে যে মুখখন অলপমান মানে ডাৰ্ক হৈ আছে তেনেহ'লে আপোনালোকে আকৌ ফাৰ্ষ্ট অপশ্যনটোলৈ গৈ এইটো লাইটৰ অপশ্যনটোলৈ গৈ ইয়াতে আপোনালোকে শ্বেডোজটো অকণমান বঢ়াই দিব পাৰে বা আপোনালোকে ব্লেকছটো অকণমান বঢ়াই দিব পাৰে শ্বেডোজটো কমাই এনেকৈ ব্লেকছটো অকণমান বঢ়াই দিব পাৰে এতিয়া দেখিছেনে এতিয়া ঠিকে আছে আৰু আপোনালোকে যদি ভাবে যে বেছি য়েল্লো কালাৰ হৈছে মোৰ মুখখন তেনেহ'লে আপোনালোকে আকৌ সেকেন্ড অপশ্যনটোলৈ গৈ এইটো লাইটৰ কালাৰৰ অপশ্যনটোলৈ গৈ ইয়াৰে আপোনালোকে স্যাচুৰেশ্যনটো অকণমান কমাই দিব এয়া দেখিছেনে য়েল্লো কালাৰটো অকণমান কমি গৈছে হৈ গ'ল আমাৰ এডিটিং এতিয়া আপোনালোকে লাষ্ট এয়া কেমেৰা অপশ্যনটো দেখিছেনে এইটো আপোনালোকে ক্লিক কৰিব এইটো ক্লিক কৰাৰ পিছত আপোনালোকে ৰিমুভ ক্ৰোমেটিক এবাৰেশ্যনছ এইটো অন কৰি ল'ব লেন্স প্ৰফাইল কাৰেকশ্যন এইটো অন কৰি ল'ব এতিয়া ইয়াত আহিব মেনুৱেলি সিলেক্ট এ প্ৰফাইল আপোনালোকে এইটো ক্লিক কৰি ল'ব আৰু লেন্স প্ৰফাইলটো আপোনালোকে যি দিব বিচাৰে সেইটো সিলেক্ট কৰি ল'ব যেনেকৈ এপল আছে কেনন আছে মই নিকনটো সিলেক্ট কৰি ল'ম ইয়েছ কৰি দিম অলপমান ক্লিয়াৰ হৈ গৈছে দেখিছেনে ফটোখন বেছি এতিয়া ডিষ্টৰশ্যন কাৰেকশ্যন আপোনালোকে কৰিব পাৰে যদি আপোনালোকে ভাবে যে ইয়াত অকণমান লেন্সখন ডিষ্টৰ্ট হৈ আছে এনেকৈ কম বেছি এনেকৈ এডজাষ্ট কৰিব পাৰে এয়া দেখিছেনে মোৰ আগৰ ফটোখন কেনেকুৱা আছিলে ইমান ধুনীয়া হৈ গ'ল এতিয়া আপোনালোকে ফটোখন সেভ কৰি ল'ব ওপৰত থকা এইটো অপশ্যন ক্লিক কৰি ল'ব আৰু সেভ টু ডিভাইচ কৰি ল'ব যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মই আপোনালোকৰ ওচৰলৈ আৰু এনেকুৱা ভিডিঅ' লৈ আহিম আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে কমেণ্ট এটা কৰি দিব এয়া আমাৰ ফটোখন এক্সপোৰ্ট হৈ গ'ল ওকে কৰি দিব এতিয়া আমি গ্যালাৰীত গৈ চাম ফটোখন গ্যালাৰীত গৈ এলবামত যাম এইখন ফটো দেখিছেনে ইয়াত মই আৰু কেইবাখনো ফটো এনেকৈ এডিট কৰিছিলোঁ বেলেগ বেলেগ কালাৰত এইখন চাওক আপোনালোকৰ পছন্দ অনুসৰি আপোনালোকে কালাৰ চেঞ্জ কৰিব পাৰে